নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ আজি উপস্থিত হৈছোঁ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে বিবাদমুক্ত বাটোৱাৰা আপোনালোকে কেনেকৈ কৰিব ডিটেইলছ আপোনালোকক ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে ভাল পায় এটা লাইক কৰি দিব, কমেণ্ট কৰি পেলাই নিশ্চয় জনাই দিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে। আৰু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল বটনটো প্ৰেছ কৰিব, অল প্ৰেছ কৰিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল। গতিকে প্ৰথমতে আপোনালোকে বসুন্ধৰাৰ অফিচিয়েল ৱেবছাইটটো খুলি ল'ব। basundhara.assam.gov.in এই অফিচিয়েল ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰাই ল'ব। যদি আপোনালোকে অসমীয়াত সিলেক্ট কৰাব বিচাৰিছে আপোনালোকে অসমীয়াত সিলেক্ট কৰাব, যদি আপোনালোকে ইংলিছত সিলেক্ট কৰাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইংলিছত সিলেক্ট কৰাব পাৰে। এইখিনি সিলেক্ট কৰাৰ পিছতে আপোনালোকে তললৈ আহিব। ইয়াতে তললৈ আহিব, তললৈ অহাৰ পিছত আপোনাৰ আহিছে পাৰ্টিশ্যন ফৰ আনডিছপিউটেড কেছেছ, মানে আপোনাৰ বিবাদমুক্ত বাটোৱাৰা কেনেকৈ আপোনালোকে কৰিব পাৰিব। প্ৰথমতে আপোনাৰ দিয়া আছে ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ আপোনাৰ জবানবন্দী কপিখন লাগিব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰাই দিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল নম্বৰটোত এটা অ'টিপি আহিব। অ'টিপিটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব। এতিয়া আপোনাৰ নতুন পেজ খোল খাই গৈছে পাৰ্টিশ্যন ফৰ আনডিছপিউটেড কেছেছ। প্ৰথমতে আপোনাৰ লেণ্ড ডিটেইলছ মানে মাটিৰ ডিটেইলছটো আপোনালোকে দিব লাগিব। মাটিৰ ডিটেইলছত আপোনালোকক বিচাৰিছে চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনাৰ জিলাখন প্ৰথমতে আপোনালোকক চিলেক্ট কৰাবলৈ কৈছে। তাৰপিছতে আপোনাৰ চুজ চাৰ্কল, আপোনালোকৰ চাৰ্কলটো কোনটো পৰে, আপোনালোকৰ চক্ৰ অফিচটো কোনটো পৰে আপোনালোকে চিলেক্ট কৰাই ল'ব। যদি আপোনালোকে গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে আপোনালোকে ৰুৰেলটো চিলেক্ট কৰাই ল'ব। যদি আপোনালোকে চহৰ অঞ্চলৰ হয় তেতিয়াহ'লে আপোনালোকে আৰবানটো চিলেক্ট কৰাই ল'ব। আৰু এতিয়া আহিছে আপোনাৰ চিলেক্ট ভিলেজ, আপোনাৰ চাৰ্কল অফিচৰ আণ্ডাৰত যিমানখিনি গাঁও আছে ডিটেইলছখিনি লিষ্ট আপোনাৰ ইয়াতে দেখাব। আপোনালোকৰ গাঁওখন চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছতে আপোনাৰ চুজ ডাক নম্বৰটো আপোনালোকে চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছত কিমান বিঘা আছে, কিমান কঠা, কিমান লেচা আছে ডিটেইলছখিনি আপোনাৰ আহি যাব। অহাৰ পিছতে আপোনালোকে নেক্সট ক্লিক কৰি দিব। এতিয়া আহিছে আপোনাৰ এপ্লিকেণ্ট ডিটেইলছ। এপ্লিকেণ্ট ডিটেইলছৰ পিছত আপোনাৰ এৰিয়াখিনি দেখাব কিমান বিঘা কিমান কথা আছে। তাৰপিছতে আপোনালোকৰ এপ্লিকেণ্টৰ নামটো চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ তলত অসমীয়াত আহিব নামটো। ইয়াৰ পিছতে আপোনালোকে ইংলিছত নামটো শুদ্ধকৈ লিখিব। লিখাৰ পিছত আপোনাৰ গাৰ্জেন নেমটো অসমীয়াত আহিব আৰু তলত আপোনালোকে ইংলিছত গাৰ্জেন নেমটো লিখিব লাগিব। তাৰপিছত ৰিলেশ্যন যিটো আছে ৰিলেশ্যনটো আপোনালোকে চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছতে আহিছে আপোনাৰ জেণ্ডাৰ, আপোনালোকে পুৰুষ হয় নে মহিলা হয় আপোনালোকে চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ জন্মৰ তাৰিখটো চিলেক্ট কৰাই দিব। তাৰপিছতে আহিছে আপোনাৰ এড্ৰেছ। এড্ৰেছটোত আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো ৰাখিব। আপোনাৰ গাঁওখনৰ নাম, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড নাম্বাৰ লিখাৰ পিছত আপোনালোকৰ তলত মোবাইল নম্বৰটো অট'মেটিকলি আহি যাব। তাৰপিছতে আপোনালোকে ছেভ এপ্লিকেণ্টত ক্লিক কৰি দিব। এতিয়া নেক্সট কৰাৰ পিছত আহিছে আপোনাৰ ডকুমেণ্টছ। ডকুমেণ্টছত আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। ইয়াতে আপোনাৰ প্ৰথমতে ওপৰত লিখা থাকিব আপোনালোকে 2 MBৰ বেছি আপোনালোকে ফাইল আপলোড কৰিব নোৱাৰিব। আপোনালোকে PDF ফৰ্মত দিব পাৰিব আৰু PNG ফৰ্মতো আপোনালোকে দিব পাৰিব। আৰু ইয়াতে চুজ ফাইলত আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকৰ ফাইলটো চিলেক্ট কৰিব আৰু আপলোড কৰাই দিব। ডকুমেণ্টছটো আপোনালোকে আপলোড কৰাৰ পিছতে আপোনালোকৰ ডিক্লাৰেশ্যন আহিব। ডিক্লাৰেশ্যনত আপোনালোকে টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছতে আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ পিছতে আপোনালোকে প্ৰিভিউত চিলেক্ট কৰিব। প্ৰিভিউত চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ ডিটেইলছখিনি একবাৰ আপোনালোকে চেক কৰিব। যদি আপোনালোকৰ সঠিক আছে তথ্যখিনি তেতিয়াহ'লে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন একনলেজমেণ্ট ৰিচিপ্ট পাই যাব। আৰু ইয়াতে আপোনাৰ ৰিকুৱেষ্ট ID এটা থাকিব, আপোনালোকে ৰিকুৱেষ্ট IDটো ছেভ কৰি ৰাখিব। আৰু আপোনালোকে ডাউনলোড অপশ্যনত গৈ পেলাই আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ষ্টেটাছটো চেক কৰিব বিচাৰে, এপ্লিকেশ্যনটো ডিটেইলছ চেক কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পুনৰ হোমলৈ যাব। পুনৰ হোমলৈ যোৱাৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পিছত আপোনাৰ ইম্পৰ্টেণ্ট লিংকছ যিটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে মাই এপ্লিকেশ্যন, ইয়াতে আপোনাৰ এপ্লিকেশ্যনখন ডিটেইলছ দেখুৱাব আপোনাৰ। তাৰপিছতে আপোনালোকে যদি এপ্লিকেশ্যনটো ট্ৰেক কৰিব বিচাৰিছে, ডিটেইলছ ষ্টেটাছটো জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যেটো আপোনালোকে ৰিকুৱেষ্ট আইডি পাইছিলে ৰিকুৱেষ্ট আইডিটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। লিখাৰ পিছতে আপোনালোকে সাবমিট বটনত ক্লিক কৰি দিব।
আৰু সাবমিট হোৱাৰ পিছতে আপোনালোকে ষ্টেটাছটো চাব পাৰিব ডিটেইলছখিনি আপোনালোকৰ দেখাব গতিকে এনেকৈ আপোনালোকে ডিটেইলছখিনি চাব পাৰিব আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো খুবেই ভাল পাইছে আৰু যদি আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি পেলাই নিশ্চয় জনাই দিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে আৰু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটোত আহিছে সাবস্ক্ৰাইব কৰি দিব বেল বটনটো প্ৰেছ কৰিব অল প্ৰেছ কৰিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিব পাৰে গতিকে আজিলৈ মানে বন্ধুসকল ধন্যবাদ